ইয়াৰ আগতে ক'ৰবাত ইণ্টাৰভিউ দিছিলা নেকি আৰু? নাই নাই ছাৰ, এই 2-3টামান দিছিলোঁ, কিন্তু ইমান তেনেকৈ ভাল কোম্পানী নাছিল। এইটো বহুত ভাল কোম্পানী, সেইকাৰণে আহিম বুলি ভাবিলোঁ আৰু। দিয়া ঠিকেই কৰিলা দিয়া। কেইটামান কুৱেশ্যন মই তোমাক সুধিম, সেইকেইটাৰ এনচাৰ তুমি দিবা আৰু এতিয়া। সেইকেইটা যদি শুদ্ধকৈ দিব পাৰা তোমাৰ চাকৰিটো একদম পাক্কা হৈ যাব ইয়াতে। ছাৰ সোধক। আমাৰ কোম্পানীটো তুমিতো জানাই চাগে, সেইটো চেলছৰ প্ৰফাইল হয়। তুমি ঘৰে ঘৰে গৈ ক্লাইণ্টৰ পৰা বিজনেছ আনিবগৈ লাগিব। পাৰিবানে নাই তুমি? ছাৰ পাৰিম, মই একদম মানুহ পটোৱাত একদম পাকৈত। হ'ব দিয়া তেতিয়াহ'লে। চেলাৰী কিমান ল'বা, মানে দৰমহা কিমান ল'বা? ছাৰ আপুনি কওক কিমানমান দিয়ে এতিয়া, মইতো আৰু কি ক'ম আৰু ছাৰ, আপুনি কওক আৰু। মাহে তোমাক 30-35 হাজাৰ দিম, আৰু তাৰ উপৰি ঢেৰ ইনচেণ্টিভ থাকিব। হ'বনে নাই কোৱা? ছাৰ হ'ব ছাৰ, আৰু কি লাগে ছাৰ, মোৰ হৈ যাব ছাৰ। ৰ'বা, মই তোমাৰ এপইণ্টমেণ্ট লেটাৰখন প্ৰিণ্ট আউট কৰি আনো। ইমান গৰম হয় ইয়াতে, বাপৰে বাপ, মোৰ একদম অৱস্থা নোহোৱা হৈ গৈছে, বাপৰে। তুমি ইমান ঘামিছ কিয়? এনেকৈ তুমি ইমান যদি নাৰ্ভাছ হৈ যোৱা, তুমি এনেকৈতো চাকৰি নাপাবা নহয় ইয়াতে। ইমান ঘামিছে কিয় তুমি? নাই ছাৰ, মইতো নাই ঘামা ছাৰ, নাই মইতো ঘামা নাই ছাৰ। মোৰ এই এপইণ্টমেণ্টটো কেঞ্চেল নকৰিব ছাৰ, মোৰ বহুত কষ্ট হৈছে ছাৰ, মইতো ঘামা নাই ছাৰ। এই পুতুকণ, কি হ'ল কি হ'ল তোৰ? টোপনি কি বলাই আছ? মাই ইমান ধুনীয়া সপোন এটা দেখিছিলোঁ, জগাই দিলে আহি পেলাই। মই চাকৰি এটা পাওঁ অৱস্থাত আছিলোঁ। এই ইনভাৰ্টাৰ নাই, কাৰেণ্টডাল গ'লে আৰু কি ইনভাৰ্টাৰ নোহোৱাকৈ মানুহ থাকিব পাৰে নেকি? বেটা বেলি দুপৰল তাৰ উঠিবৰ খবৰ নাই। মই অথনিবা গৰমত ধুনীয়া পাকঘৰত সেইবোৰ খানা বনাই তহঁতৰ মই অৱস্থা নোহোৱা হৈছে, তাক ইনভাৰ্টাৰ লাগে বেটা। বজাৰলৈ যা, এখন লিষ্ট ল, বজাৰলৈ যা আৰু সোনকালে বস্তুকেইটা লৈ আহ, যা এতিয়াই যা। মাই শান্তি নাই তহঁতৰ পৰা। ৰ'দটো দেখোন একদম খাওঁকৈ ওলাইছে। যাওঁ আৰু ওলাই বজাৰত আৰু যা। টিকা ফাটা ৰ'দ, বাপ্পা কেনে গৰম ককা, কিমান গৈছে চব্জি? তোৰ বাপেৰে ককা বেটা, কি লাগে ক? এইকেইটা যি চব্জি আছে, এই ভেন্দি চেন্দি এইবোৰ চব আধা কিলো দি দিয়ক 10 টকা মানত। বেটা মই কি টিকা ফাটা ৰ'দত চব্জি 10 টকাত বিকিবলৈ বহি আছো মই তোক? ককা নালাগে দিয়ক, মই মাংসকে লওঁগে। পইচা নাথাকে আকৌ বজাৰ কৰিবলৈ। পুতুকণ ক'ৰপৰা আহিলা বজাৰৰ পৰা? মোক কিবা স্পেচিয়েল দি ভাত খুৱাবলৈ কিবা আনিছা নেকি? কি যে ধেমালি কৰা, তুমি আমাৰ ঘৰত যাবা নেকি? কেতিয়া যাবা তুমি? তুমি এতিয়াই ব'লা, মই তোমাক একদম স্পেচিয়েল নিজৰ হাতেৰে বনোৱা চিকেন খুৱাম। দুপৰীয়া গৈ আছোঁ ৰ'বা, আণ্টি আজি মোক মাতিছিল তোমালোকৰ ঘৰলৈ ভাত খাবলৈ। মই দুপৰীয়া যাম ৰ'বা। হয় নেকি? মায়ে মাতিছে নেকি? আহিবা। দিয়া গৈ থাকোঁ দিয়া, বহুত কিবা কিবি বনাব আছে দিয়া। আজি কাৰ মুখখন চাই আহিছিলোঁ, ইমান ভাল দিন, বঢ়িয়া। ৱাও, চিকেন বিৰিয়ানী মোৰ ফেভৰেট হয়। খোৱা তোমাৰ কাৰণে বনাইছোঁ। আজি তুমি আহিবা বুলিয়ে মই এইটো স্পেচিয়েল বনালোঁ আজি। থেংক ইউ, মই খাম এতিয়া আৰু। থেংক ইউ ছ' মাছ। কাৰেণ্টটো এতিয়াহে যাব পালে গৰমখনত মানে। ইমান গৰম তোমালোকৰ ইয়াতে, ইমান গৰম। তোমালোকৰ ইনভাৰ্টাৰ নাই নেকি? ৰ'বা, ইনভাৰ্টাৰটো তাৰমানে বেটেৰীটো বেয়া হ'ল, বেটেৰীটো। গৰমত খাব নোৱাৰোঁ ৰ'বা। কেতিয়াবা কাৰেণ্ট আহিলে মাতিবা ভালকৈ, তেতিয়া শান্তিৰে খাম দিয়া। আজি তুমিয়ে খোৱা। ভগৱান, ইমান কষ্টৰে বনালোঁ, এই কাৰেণ্টটোৱে চব শেষ কৰি পেলালে। এই গেলা গৰমত চব শেষ হৈ গ'ল।